এয়া ৰাতিপুৱা উলিয়াই লৈছে এটা মস্ত কঁঠালটো পূৰা পকি গ'ল, এয়া পূৰা সোমাই গৈছে পকি, আৰু এইটো এতিয়া খাবলৈ ইফালে অপাৰেশ্যন কৰিব লাগিব, অপাৰেশ্যন কৰিব নিষ্ঠাৰে আমাৰ খাবলৈ কেনেকুৱা হয় নাজানো, ফুটাবোৰ দেখোন সৰু সৰুৱে দেখিছোঁ। এয়া চেনি পুঠি কুঁহি ভাঙন অকল এজনী, ভাঙন খাবলৈ বিচাৰিলোঁ, ভাঙন অকল এজনী ল'লা। ৰাতিপুৱা বেপাৰী এটা গ'ল, ভাবিলোঁ মাছ লওঁ, মাছ বহুত দিন খোৱা নাই আৰু খাওঁ লাগি আছিলে, সেয়েহে মাছকে আজি বনোৱা হ'ব। চফা কৰি লওঁ প্ৰথমতে। এইবছৰ প্ৰথম কঁঠাল খাবলৈ লৈছোঁ। খাই দিয়ে পাৰিছা লাগি দিছে গিলি দিয়া ওলাই গুচি আহে দিছ। আৰু মোৰো একে প্ৰব্লেম হয়, মই কঁঠাল খাওঁতে মই গুটিয়ে হাতেটো গিলিব নোৱাৰোৱে, মোৰ কিবা পিছল বেছি হ'লে কেঁচা কঁঠালটো হ'লে ভাল লাগে খাবলৈ। মই গুটিটো এৰাই খাওঁ, গুটিয়ে চুটিটো ভুল অকণেও মুখত নপৰা। বাকলি আছে খাবানে? হৈ যাব আৰু মই নোৱাৰোঁ দেই। নাবৰ কাৰণে ভাল খোৱা, ঠেলি খুৱাইছে নাৰ্ভৰ কাৰণে ভাল। ঘামুচি ওলালে তোমাৰ ৰিক্স দেই। ৰুটি লগত খোৱা আকৌ। ৰুটিৰ লগত আৰু নাখাম মই। ঘামুচি ওলালে তোমাৰ ৰিক্স, ঘামুচি ভাল কৰি দিব। গুড মৰ্ণিং কোৱা, গুড মৰ্ণিং এভৰিৱান। ভাল আপোনালোকৰ নাবৰ কাৰণে ভাল, মই খুৱাইছোঁ দ। মোৰ ভাল কৈ দিয়া। এয়া আমাৰ আজি ব্ৰেকফাষ্টত শুকান ৰুটি, লোভিয়া আৰু কঁঠাল আছে। মিষ্টাৰৰ ব্ৰেকফাষ্ট দিছোঁ, আমি খোৱা নাই বাৰু। হাই, কঁঠাল খাবা নাই? কেলে খাব নাজানো যদি ইচ্ছা কিন্তু ধুনীয়া খাইছিলে। কি হ'ল, কঁঠাল খাব নজনা হ'লে জানো খাব দিয়াচোন, খাব দিয়া, ল'ব দিয়া। আছে এনেকৈ খাল, তুমি গিলি দিবা আকৌ। খাই কঁঠাল খোৱা, কঁঠাল ভাল, খাব লাগে মজা। পাপা খাই দিলে মিঠা হয়, কলৰ নিচিনাহে, খোৱা আকৌ। নাই নাবৰ কাৰণে ভাল খোৱা, মোকো খাব দিয়া, খুৱাই দিয়া হওঁ। নাজানিব খাব দে, নাজানিব। ৰুটিৰ লগত নাখায়, এনেকৈ খাওঁ, এনেকৈ খাব। অকণমান দিবা, একেবাৰে অকণমান দিবা, গিলিব নাজানে যে। মেগী নিচিনা খাই দিয়া আকৌ। পিককৈ যাবগৈ, মেগীহেতো নেখায় কঁঠাল, নেখায়। খোৱা গিলি দিয়া আকৌ। কেনেকুৱা মজা নে টেঙা? হাই এভৰিৱান, আকৌ আহিলোঁ। মাজতে ভিডিঅ' কৰা নহ'ল মোৰ। মিষ্টাৰক ব্ৰেকফাষ্ট কৰাই মেলি অফিচ পঠিয়াই মেলি আমি খাই বৈ আজৰি হওঁতে এইফালে 10টা বাজিলেগৈ। আৰু 10টা বজাৰ পৰা ডাঙৰজনী এক্সাম আছিলে, আজি লাষ্ট এক্সাম আছিলে তাইৰ, আৰু সেইটো কাৰণে ভিডিঅ'টো কণ্টিনিউছ কৰাই নহ'ল। আৰু এতিয়াৰ পৰা ভাবিছোঁ, এতিয়া বাজিছে 12টা, আৰু আজি এতিয়াৰ পৰা ভিডিঅ'টো মই কণ্টিনিউছ কৰিম বুলি ভাবিছোঁ, আৰু দেখাই যাম দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকক। আৰু এতিয়া ব'লক, আমাৰ এইফালে 2 পুচকি খেলি আছে। মই কিটচেনত অলপ কামত লাগি আছিলোঁ, আৰু তাহাঁতি খেলি আছে। কি কৰি আছে দেখাওঁ ব'লক, একদম মানে বৰবাদ কৰি দিছে মোক। হাই, সিহঁতি গা ধোৱাই নাই, 12টা বাজিলে, সিহঁতি গা ধোৱাই নাই। গা ধোৱা নাই মানে মোৰ নিজৰ কাম অলপ আছিলে, শেষ হোৱা নাছিলে, সেইটো কাৰণে গা ধোৱাই নাই। আৰু আমাৰ ইয়াতে বহুত বেছি বৰষুণ দিছে। উইণ্ড'য়েদি খালি মানে পোহৰৰ হেৰিটো আহি আছে, ৰ'দ দিয়া নাই, কিন্তু বৰষুণ বহুত বেছি বৰষুণ দিছে। আৰু বৰষুণৰ কাৰণে মাজতে নেটটো ইমানেই ডিষ্টাৰ্ব দিছে, এক্সাম দিয়া টাইমতো ইমান ডিষ্টাৰ্ব দিছে নেটটো আজি, একদম আমনি লাগি গৈছে। এতিয়া অকণমান কমিছে খালি বৰষুণটো। আৰু ব'লকচোন তেতিয়াহ'লে, ব'লক প্ৰথমতে আমাৰ 2 পুচকিয়ে কি কৰি আছে। আৰু আজি যিহেতু তাই এক্সাম শেষ হ'ল, একদম মনৰ ফূৰ্তিত যি মন যায় তাকে কৰিছে। ময়ো এৰি দিছোঁ, কিমাননো টানি থাকিম, কৰি থাকক বুলি, কিন্তু কৰোঁতে কি কৰিছে ব'লক চাব। এইফালে আমাৰ পুচু, মুখখন কি হ'ল দেখোঁ, মোৰ লিপষ্টিকৰ পৰা ঘঁহিলে, চকুৱে টকুৱে চব ঘঁহিছে, আইব্ৰ গোটেই প্লেটটো লৈ বহি গৈছে দুজনী। আৰু মই বাথৰুমত কাপোৰ থাকোঁতে এইফালে আমাৰ বাইদেউ
তাই এটা ওলাবই পৰা নাই আগফালে দুটা ধৰিলে কিন্তু এটা ওলালে এটা আজিলৈকে ওলাই শেষ নহয় আৰু মেকআপ কিমান কৰিছে এইখন গা ধোৱা নাই সেইটো কাৰণে কৰি ল'বলৈ দিছোঁ হাই 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 এভৰিৱান এতিয়ালৈকে মই আপোনালোকক মোৰ চেনেললৈ ৱেলকাম জনোৱাই নাই মই পাহৰিয়ে গৈছিলোঁ তো ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে ময়ো ঠিকে ঠাকে আছোঁ আৰু মই আজি আপোনালোকৰ মাজলৈ এটা ব্লগ লৈ আহিছোঁ আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব যদি ভাল লাগে তেতিয়াহ'লে প্লিজ 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 লাইক কমেণ্ট শ্বেয়াৰ কৰিব যদিহে মোৰ চেনেলটো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কিনাৰতে লাগি থকা বেল আইকনটো হিট কৰি অল কৰি ৰাখিব তেতিয়াহ'লে বলকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া কৰোঁ এইগৰাকীক বাথৰুমত নি অলপমান ৱাছ কৰাই আনো গোটেই মুখখন মানে কালাৰফুল কৰি লৈছে কালাৰটো অলপমান গুচাব লাগিব এতিয়া আৰু গা ধোৱা হোৱাই নাই সেইটো কাৰণে গা ধোৱা এইবিলাক কৰি ল'ব লাগিব যিমান যায় আৰু এতিয়া গাটো ধুৱাই লওঁগৈ আৰু আমাৰ সৰু পুষ্টিৰ উৎপাতটো বেছি হৈছে ন পুষ্টি আৰু এই আমাৰ দুজনী পানী খেলিব লাগিছে বতৰ ডাৱৰী তাহাঁতে কিন্তু পানী খেলা ইমান গা ধুই আহিলোঁ গৈ দিয়া আহিলোঁ মই এয়া গা ধুই আহিলোঁ তাহাঁতক গা ধুৱাবলৈ যোৱা মানে মই নিজে তিতা আৰু এতিয়া কাপোৰ কানি পিন্ধাই লওঁ থাকে চব পৰিব লাগিলে কি হ'ব অকণ মানুহ নহয় অকল এইডোখৰ জেগাতে পৰিব লাগে ধুম পৰিবা আৰু মূৰটো ফাটি যাব অঁ নহয়নে নামা আকৌ তুমি নামি আহা গুড গাল নামা 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 কি হ'ল কি কৈছা কি বকিছা মই বুজিয়ে নাপায় আকৌ কি চাইছা সেইটো কি চাইছানো সেইটো মোবাইল চাইছা কি ওলাইছে অঁ কাৰ্টুন ওলাইছে ৰিম'টটো মোবাইল বনাই এতিয়া লাগি যাওঁ খানা বনাবলৈ আৰু লৈছোঁ দুটা জিকা বহুত দিন জিকা খোৱা নাই এইবাৰ এইটো ছিজনত জিকা খোৱাই নাই জিকা খোৱা নাই কেলৈ চৰ্দি ভয়ত নাখাওঁ বহুত বস্তু মানে কিবা এভইড কৰি চলা নিচিনা হৈছে এই চৰ্দি লাগিব কৰোণা পেচেণ্টৰ নিচিনা হৈ যাব নেকি বুলি তো খোৱা নাই আৰু আজি এই তিনিটা জিকা মিষ্টাৰে কালি লৈ আহিছিলে জিকা দেখি লগালগ কৈছোঁ মই মাছ খাম জিকাৰ লগত মাছ নহ'লে খাবলৈ জিকা মানে এনেই ভাল লাগে বাৰু কিন্তু মাছ হ'লে বেছি ভাল লাগে এতিয়া মাছৰ লগত বনাম কুঁহি মাছ লৈ থৈছোঁ কুঁহি ভাঙন আৰু ইফালে চেনিপুঠি তো চাই থাকক এইখিনি কাটি লওঁ মই এয়া অথনি লোৱা মাছখিনি কাটি বাছি এনেদৰে চাফা কৰি মই ভৰাই থৈ দিলোঁ আৰু এতিয়া ইয়াৰ পৰা মই মাছ ল'ম গোটেইখিনি নহয় এয়া দুজনী মাছ তিনিজনী আৰু এইকেইজনী অলপ বেলেগ ষ্টাইলত বনাম মই ফাৰ্ষ্ট মেৰিনেট কৰিম তাৰ কাৰণে মই এয়া মছলা অলপমান আদা ৰচুন কেঁচা জলকীয়া শুকান জলকীয়া ধনিয়া পাত নৰসিংহ পাত আৰু ইয়াতে পিঁয়াজ দিছোঁ ইয়াৰ দিম এতিয়া মই ইয়াতে এতিয়া ইয়াত আৰু অকণমান দিম হালধি পাউডাৰ মই তাৰপিছত দিম অকণমান মছলা অলপমান দিম ৰেড চিলি পাউডাৰ আৰু এইফালে অকণমান দিছোঁ জালুকৰ গুড়ি অকণমান দিছোঁ জিৰা পাউডাৰ অলপ দিছোঁ এভৰিডে ফিছ কাৰী মছলা আৰু দিছোঁ অকণমান জাষ্ট নিমখ আৰু এইখিনি এতিয়া অকণমান নেমু চেপি দিছোঁ মই এইখিনি হাতৰ সহায়ত ভালদৰে এনেকৈ ঘঁহি ল'ম মই গোটেই মাছখিনি গাতে মাছকেইজনী গাত ধুনীয়াকৈ লগাই ল'ম মই এয়া মাছখিনি ভালদৰে মই মেৰিনেট কৰি লৈছোঁ আৰু মেৰিনেট কৰি কিন্তু মই 10 মিনিট সময় ইয়াৰ ৰেষ্ট দিম এয়া 10 মিনিট হৈ গ'ল মেৰিনেট কৰা 10 মিনিটতকৈ বেছিয়ে হৈ গ'লগৈ আৰু এতিয়া এখন মই ফেন বহাই লৈছোঁ ফ্ৰাই কৰিবৰ কাৰণে এয়া এখন ফেন বহাই লৈছোঁ ইয়াতে মই আৰু তাতে অকণমান হালধি দি দিছোঁ মই হালধিখিনি দিয়াৰ কাৰণটো হৈছে ফুটি পিনে গোটেই যেন মোৰ গেছৰ বাৰ্ণাৰটো লেতেৰা কৰি নিদিয়ে সেইটো কাৰণে হালধি অকণমান দি লৈছোঁ আৰু এতিয়া ইয়াতে মই মেৰিনেট কৰি থোৱা মাছ কেইজনী দি দিম আৰু মেৰিনেট কৰোঁতে মই এটা বস্তু দেখাবলৈ নহ'ল মই কেমেৰাটো অন কৰিব পাহৰি গ'লোঁ সেইটো টাইমত অকণমান কেঁচা মিঠাতেল দি লৈছিলোঁ তাতে মই আপোনালোকে যদি বনায় এনেদৰে তেল কেঁচা মিঠাতেল অকণমান দি ল'ব দেখুৱাহে নহ'ল মোৰ আৰু এই মছলাখিনি সিজিবৰ কাৰণে মই এটা চাইডে লুটিয়াওঁতে প্ৰায় 1 মিনিট সময় পিছত মই লুটিয়াইছোঁ তেতিয়া মছলাখিনি এৰ খাই নাহে মাছজনীহঁতৰ গাৰ পৰা
আৰু গেছৰ ফ্লেমটো একেবাৰে ল' কৰি মই বনাইছোঁ আৰু অকণমান কোমল কোমল হ'বৰ কাৰণে মানে একেবাৰে টাইট হৈ নাযাবৰ কাৰণে ফ্ৰাইটো ঢাক মাৰি দিছোঁ প্ৰায় 1 পৰা 1.5 মিনিট সময় ঢাক মাৰি ৰাখিছিলোঁ আৰু মাছটো প্ৰায় সিজি আহিলে এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিছোঁ সয়া চচটো অপশ্যনেল সয়া চচটো দিলে মিষ্টাৰে খাই ভাল পায় সেইটো কাৰণে সয়া চচ অকণমান মই ব্যৱহাৰ কৰিছোঁ আপোনালোকে যদি ফ্লেভাৰ টেষ্ট বেয়া পায় তেতিয়াহ'লে সয়া চচ ব্যৱহাৰ নকৰাকৈ খায়ো ভাল পাব কাৰণ ইয়াত সয়া চচ ব্যৱহাৰ কৰিব লাগিব যে এইটো কথা নাই সয়া চচ ব্যৱহাৰ নকৰিলেও খাবলৈ টেষ্টটো বহুত ধুনীয়া হয় মই কিন্তু ভাল পাই কাৰণে মই ব্যৱহাৰ কৰিছোঁ অকণমান আৰু এয়া মাছ মই এইখিনি লুটিয়াই পিনে প্ৰায় 1 মিনিট সময় গেছৰ ফ্লেমটো কমাই মই ফ্ৰাই কৰি ল'ম নঢকাকৈ আৰু 1 মিনিটৰ পিছত মোৰ মাছ ৰেডি হৈ যাব আল্টিমেটলি মাছটো সম্পূৰ্ণ সিজিলেই পিছ নমালোঁ এজনী আছিলে আৰু এইফালে ফ্ৰাই কৰি আছোঁ এইফালে ফ্ৰাই কৰিছোঁ জিকাৰ লগত বনাবৰ কাৰণে কুঁহি মাছ এয়া এইফালে এতিয়া জিকা বিলাহী মাছ মুখেৰে কৈ দিছোঁ ৰেচিপিটো জাষ্ট ৰচুন আদা দিছোঁ অলপমান নৰসিংহ পাত দিছোঁ সিমানেই বেলেগ বিশেষ মছলা একো নাই দিয়া পিঁয়াজ দিছোঁ 2টা খালি বিলাহী 2টা আৰু জিকা 3টা আৰু এইখিনি অলপ গলাৰ পিছত মাছ দি দিম মই আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন তাত বৰষুণ দিছে খানা আজি লেট হৈ গৈছে কি কৰিবা উপায় নাই সঁচাকৈ আজি 1:30 বাজি গ'ল ইমান দেৰিলৈকে ভোক লাগিছে গম পাইছোঁ বাৰু হ'লগৈ আৰু জিকা চব্জিখন হ'লে খাব পাৰিবা বাকীখিনি হৈ গ'ল আজি ভোক লগা টাইমো হ'লগৈ 1:30 মানে 2টা বাজিলেগৈ ন 2টা বাজিলেগৈ ন মোৰ বনোৱাই লেট আজি পোৱালিহঁতৰ লগত খেলি থাকিলোঁ টাইমটো আজি তাই ডাঙৰজনী এক্সাম হৈ আছে আৰু ফ্ৰাই মাছটো দেখি খাওঁ খাওঁ লাগিছে নেকি হয়তো সেইটো কাৰণে গোন্ধতে খাওঁ খাওঁ লাগিলে তো বনাই লওঁ মই এইখিনি তাৰপৰা দেখাই আছোঁ আপোনালোকক এয়া আমাৰ আজি দুপৰীয়া আহাৰ জহা চাউলৰ ভাত এইফালে ফ্ৰাই মাছ গ্ৰীণ চাটনি কঁঠাল গুটি পিটিকা লুভিয়া গ্ৰেভি আৰু এয়া হৈছে জিকা মাছ আৰু এয়া হৈছে মিষ্টাৰৰ থালি মিষ্টাৰে এইফালে পোৱালিক খুৱাই আছে সেইটো কাৰণে খাব পৰা নাই থালিটো ৰেডি কৰি দিছোঁ মই খাবলৈ ভাল লাগিছে জানো খাবলৈ ভাল লাগিছে অঁ তেওঁলোকৰ থালি দিলোঁ কঁঠাল গুটি পিটিকা বেষ্ট পুৰিছে ফ্ৰাই মাছে পুৰিছে আৰু ইহঁতক মাছখিনি বাছি দিওঁ মই এতিয়া খাবলৈ ডাঙৰজনীক তো খাই লৈহে লগ পাম আৰু ফ্ৰাই মাছ খাবলৈ বহুত টেষ্টি হৈছে স্পাইচি হৈছে একচুৱেলি তাৰ হাতলৈ বুলি বনোৱাই নাছিলোঁ কিন্তু দুইজনীকে খাব লাগে অকণমান খাই লৈ পুচি মাৰি আছে নাখাবা সেইটো মাছ ভাত পানী খাই আজৰি হ'লোগৈ বহুত জোৰ গৰম উঠি গ'ল ৰ'বা বান্ধি দিম আৰু এতিয়া মোৰ কাৰণে বস্তু আহি আছে বোলে মিষ্টাৰে কিবা অৰ্ডাৰ দিছিলে গিফ্ট কি আহিছে নাই কোৱা মোবাইলটো চাবও নাই দিয়া মই চোৱাও নাই এইকেইদিন আচলতে মোৰ কাৰণে বোলে ছাৰপ্ৰাইজ আনিছে তো এক্সাইটেড হৈ আছোঁ কি ছাৰপ্ৰাইজ আনিছে একো আইডিয়া হোৱা নাই কেনেকুৱা ধৰণৰ মানে মোৰ না বাৰ্থডে না কিবা একোৱেই নাই অকেজনে নাই মোৰ কাৰণে গিফ্ট আনিছে কি গিফ্ট ছাৰপ্ৰাইজ আনিছে একমাত্ৰ তেওঁ জানি পোৱা নাই এতিয়ালৈকে ফোন মাৰিছে আহি পোৱা নাই দেখুৱাম বাৰু আপোনালোকক কি আনিছে তথাপিতো মোৰ এক্সাইটেড হৈ আছোঁ কি আহিছে মানে কি গিফ্ট বুলি ক'লে এনেও এক্সাইটেড তাতে মানে আনকমন টাইমত গিফ্ট আহি গৈছে তো অলপ এক্সাইটেড হৈ আছোঁ ইয়াতে বতৰ বহুত বেয়া বৰষুণ দিব এতিয়া শুবলৈ গৈছিলোঁ ঘেং ঘেং মেঘে কৰি আছে আৰু এইফালে মিষ্টাৰ নামি গৈছে পাৰ্চেলটো আনিবলৈ কি আহে বতৰটো বেয়া কৰি দিছে বৰষুণ দিলে ভালেই পাওঁ কিন্তু দিনটো ৰ'দ দিব লাগে ৰাতি হ'লে বৰষুণ দিলে ভাল লাগে দিনত বৰষুণ দিলে কাপোৰ কানি নুশুকাই অশান্তি লাগে আৰু হ'ব পাৰে ন পাৰ্চেলটো যথেষ্টখিনি ডাঙৰ তো কি হ'ব পাৰে নাজানো ফাৰ্ষ্ট টাইম চেনিটাইজ কৰি লওঁ তাৰপিছত
ডোন্ট নো কি কোৱা আকৌ চেনিটাইজ কৰি তোমাৰ কাৰণে সুবিধা হোৱা বস্তু এটা আনি দিছোঁ মোৰ কাৰণে সুবিধা হোৱা কি হ'ব পাৰে দেই ইমান ডাঙৰ বক্স টাইপ হ'লে কিবা ভাবিলোহেঁতেন কিন্তু বৰ্তমান ভাবিবলৈ নিশ্চয় বা ভণ্টি শুই আছে ৰ'বা কি বস্তু খুলিলে আছে গম পাম ৰ'বা কি হয় নাজানো খোলা আনবক্সিং কৰা বাহিৰতে আইডিয়া একো আইডিয়া নাই দেই মই এতিয়া লাগিব চাবা বাহিৰৰ পৰা হাউচ কৰিম মই এতিয়া খোলা খালি বেছি লাগিব খালি দিবা খালি দিয়া চাইডৰ ফালৰ পৰা তথাপিতো অ' মাই গড এতিয়া গম পালোঁ বাৰু ছাৰপ্ৰাইজটো মই একচুৱেলি চাই আছিলোঁ অৰ্ডাৰ কৰা নাই তো ভিতৰত কিবা আছে ৱায়াৰ আছে চাগে নে নাই থৈ দে ফাইনেলি আহি গ'ল ৰিং লাইট LED চাই আছিলোঁ মিষ্টাৰে চাই থকা তুমি মোক কেতিয়া দেখিলা মই ৰাতি কেতিয়াবা চাওঁ আনিম নেকি সোমাইছে নেকি নহয় ফিটিং কৰি লওঁ ৰ'ব দুইজনে গোট খাই তাৰপিছত মই দেখাম ফাইনেলি পাই গ'লোঁ বিনা মেহনতত মানে ভবা নাছিলোঁ মই এইটো বস্তু হ'ব বুলি মই ভাবিছিলোঁ কিবা কাপোৰ চাপোৰ চাগে কিন্তু বক্সটো দেখি পিনে কাপোৰ হ'ব বুলি এক্সপেক্টেশ্যন নাই কি হ'ব মানে ডোন্ট নো আৰু মানে আনিব জানিছে মেইনলি আনিব জানিলে হাইটটো ধুনীয়া আনিছে আৰু বস্তুটো টাইটে আছে ইমান হালকা নহয় প্ৰাইচটো মই চোৱাই নাই বাৰু দেখাম আপোনালোকক প্ৰাইচটো কিমান হয় এয়া দামটো হৈছে 725 কিন্তু ৰিভিউটো ভাল বুলি ক'লে মানে কিছুমান দাম 1200 1500 ৰিভিউ বহুত মানে বেয়া ৰিভিউ থকাৰ কাৰণে নানিলে হেনো নো প্ৰব্লেম দামৰ লগত কথা নাই কামটোৱে দামৰ লগত একো কথা নাই বস্তুটো ভাল হ'লে হ'ল কি কয় আপোনালোকে বস্তুটো ফাইনেলি গিফ্ট পাই গ'লোঁ আজি আনএক্সপেক্টেবল গিফ্ট এটা পালোঁ আৰু তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই নিজে নাজানো আৰু ফটককৈ পাই গ'লোঁ মানে কি ক'ম ক'বলৈ একো ভাষা নাই তো চাই থাকক ব্লগটো আৰু কি দেখাওঁ আৰু মোৰ একচুৱেলি মানে কিটচেনত লাইটৰ অলপ প্ৰব্লেম মানে লাইটটো যোনফালে পৰে সেইফালে মোৰ গেছটো নহয় আৰু সেইটো কাৰণে মেইন কথা হ'ল মিষ্টাৰে দেখি আছিলে মই ৰাতি চাওঁ মানে কিন্তু পোৱা নাই কোনোদিন পোৱা নাছিলোঁ তথাপিতো আনি দিলে তো থেংক ইউ বৰ্তমান তেওঁ বাহিৰত তেওঁ ফ্ৰেণ্ড এজনৰ লগত কথা পাতি আছে আৰু মই ভিডিঅ' শ্বুট কৰি আছোঁ নিউ ষ্টেণ্ডটোৰ পৰা মোৰ চাই থাকক ভিডিঅ'টো আৰু কি দেখাব পাৰোঁ মনটো ভাল লাগি আছে আৰু ৰাতি এতিয়া ৰেচিপি দিবলৈ একো অসুবিধা নহয় নহ'লে মোৰ ৰাতি ৰেচিপি দিবলৈ অকণমান অসুবিধা হয় আৰু ৰাতি মই ভিডিঅ' কৰোঁতেও অকণমান অসুবিধাৰ সন্মুখীন হওঁ তো আজিৰ পৰা সেইটো অসুবিধা নহয় মোৰ ভালকৈ অঁতৰোৱা আকৌ ভালকৈ অঁতৰাই লোৱা এফালে এফালে লৈ আনা আগলৈ লৈ আনা এফালে এফালে এই ৰাস্তাটো ব্লক হৈ গৈছে ৰাস্তাটো বন্ধ হৈ গৈছে নহয় এইখিনিয়ে লৈ আহা আগলৈ লৈ আহা এইফালে লৈ মোৰ ওচৰলৈ লৈ আহা এইফালে লৈ আহা অঁ টানিব নোৱাৰি নহয় ঠেলি আনা দাঙিব নোৱাৰি নহয় ধৰি লোৱা হেণ্ডেলত ধৰি লোৱা অঁ 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 এতিয়া ঠেলা আগলৈ ঠেলা নোৱাৰি নেকি আনা আকৌ ঠেলি দিয়া আগলৈ নোৱাৰি নোৱাৰি কেলেনো নোৱাৰি ক'ৰপৰানো লেতেৰাডাল লাগিছে বাৰু এতিয়ানো ৱাকাৰ চলাই নি তুমি খোজকাঢ়িব জানা মানুহজনীয়ে অঁ খোজকাঢ়িব জানা এইটো ৱাকাৰ কেলৈ চলাইছা ৱাকাৰ ওলাই যাব কেনেকৈ এতিয়া অঁ সেইটোৱে ৱাকাৰখন যাব কেনেকৈ এতিয়া দৰ্জা খোলা নহ'ব নাই তুমি ঢেলি থাকিলে নাযাবা তোমাক সেইকাৰণে মই আঁতৰাই ল'ব কৈছিলোঁ চাওঁ মই আঁতৰাই দিছোঁ দিয়া হাই এভৰিৱান দেৰিকৈ আহিছোঁ অথনি গিফ্ট চিফ্ট পাই ফুলি গ'লোঁ পুৰা আৰু তথাপিতো প্ৰয়োজনীয় কিবা এটা বস্তু আৰু এটা কথা গিফ্ট বুলি ক'লে সৰু বস্তু এটাই মনটো বহুত ভাল লাগে হয় নাই মোৰ কিন্তু বহুত ভাল লাগে অকণমানি বস্তু এটা হ'লেও হৈ যায় গিফ্ট তোমাক বেলেগ বস্তু ডাঙৰ বস্তু এটা দিলে
ভাল লাগিব ইমান সৰু সৰু অকণ বস্তু নো প্ৰব্লেম মই তাতে সুখী মানুহ সুখী হ'ব জানিলে সৰু বস্তুটো সুখী হ'ব পাৰে হয়নে নহয় কওকচোন মই সৰু বস্তুটোতে সুখী একদম ডাঙৰ একেবাৰে হীৰা এডোখৰ আনি দিলে সুখী হ'ম নেকি সেইটো নহয় নহয় অকণমানি বস্তুটোতো মনৰ শান্তি থাকে তথাপিতো এইটো বস্তু মোৰ একদম প্ৰয়োজনীয় হৈ আছিলে সেইটো কাৰণে আনি দিয়াৰ কাৰণে থেংক ইউ ছ' মাছ ঠিক আছে অশেষ ধন্যবাদ ভিডিঅ'বিলাক অলপ আন্ধাৰ হৈ থকাৰ কাৰণে নহয় ৰেচিপিবিলাক মানে ৰাতি কৰিলে কি হয় ৰেচিপিৰ কাৰণে মোৰ অলপ প্ৰব্লেম হৈছিলে এনে অনলাইনত চাই থাকোঁতে দেখিলোঁ যে এনেকুৱা কিছুমান ধৰণৰ বস্তু আছে যি নেকি তুমি নাজানা নেকি এনেকুৱা কিবা বস্তু হয় বুলি নাজানো মই ইমান চাই নাথাকোঁ এওঁ মানে এইবোৰ কৰি থাকিবলৈ টাইমেই নাই এওঁ যেতিয়া অফিচৰ পৰা আহি পায় পোৱালীকেইজনীৰ লগতে ব্যস্ত হৈ যায় মোবাইলত ব্যস্ত হ'বলৈ খুব কমেই টাইম পায় চাওঁতে ভাবিলোঁ নাই কিবা এটা ছাৰপ্ৰাইজ দিওঁ থেংক ইউ দিলোঁ আৰু সৰু সুৰা প্ৰস্তুতি আৰু তথাপিতো তাৰপৰা আৰুনো কি ক'ম মিষ্টাৰে মনটো আজি প্ৰফুল্লিত কৰি দিলে সেইটো কাৰণে ভাল লাগি আছে আৰু আমি চাহ তাহ খাই আজৰি হৈ গ'লোঁ আচলতে কি হ'ল সেইটো ফিটিং কৰাৰ পিছত এওঁৰ কালিকেইজন আছিলে আমাৰ ৰুমৰ কিনাৰতে তেওঁৰ ৰুম তেওঁ হেল্প কৰি দিলে সেইটো লগাই মেলি তেওঁকো চাহ তাহ খুৱাই মেলি কথা পাতি থাকোঁতে আমাৰ গধূলিয়ে হৈ গ'লগৈ তাৰপৰা কাম বন কৰি মেলি আহোঁতে এতিয়া বাজিলেগৈ ৰাতিৰ 7টা আৰু মই এতিয়া খানা বনোৱাগৈ নাই বনাব লাগিব আৰু অথনি বনোৱা মাছ চাছ অলপমান আছেই কিবা এটা চিম্পুল তাহাঁতলৈ বনালে হৈয়ে যাব বনামগৈ তাৰ আগতে ভাবিলোঁ ভিডিঅ'টো শেষ কৰি লওঁ কাৰণ বহুত দীঘল হৈ গ'লে আপোনালোকে চাবলৈও আমনি পাব সেইটো কাৰণে আৰু দীঘল কৰি নাথাকোঁ হপায় আজিৰ ব্লগটো সৰু সুৰা এটা মনৰ কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু ৰেচিপিটো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব লগতে আজিৰ ব্লগটো কেনেকুৱা লাগিলে কাইণ্ডলি এবাৰ জনালে খুব সুখী হ'ম মানে আপোনালোকৰ কমেণ্টবিলাকে বহুত মনত উৎসাহ দিয়ে ভিডিঅ' এটা বনাবলৈ আপোনালোকে যেতিয়া কমেণ্ট কৰে নেক্সটটো ভিডিঅ' বনাবলৈ মনটো মানে যদিও দেখাটোৱে নাটানে বোলে ভিডিঅ'টো কৰিও নকৰোঁ এলাহ লাগিলে কিন্তু মনটোৱে টানে কমেণ্টবিলাক পঢ়িয়ে সেইটো কাৰণে প্লিজ কমেণ্ট কৰিব কেনেকুৱা লাগিলে তো আপোনালোকৰ কমেণ্টবিলাকেই আগবাঢ়ি যোৱাত অলপ মনবোৰ প্ৰফুল্লিত যেতিয়া হয় ভিডিঅ'টো বনাবলৈ মন যায় তেতিয়া তো বহুতখিনি মানে উৎসাহিতও হোৱা যায় সেইটো কাৰণে প্লিজ 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 কমেণ্ট কৰিব লগতে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব বন্ধুবৰ্গ পৰিয়ালবৰ্গৰ লগত তো আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ বাই বাই শুভৰাত্ৰি